কালি নলবাৰী চান্দকুছিৰ মৰণৈপাৰত নকৈ স্থাপিত উইজডম এ টিউচন চেণ্টাৰত বিশেষ সভা এখনৰ আয়োজন কৰা হয়। উক্ত সভাত সমাজ হিতৈষী সিৰাজউদ্দিন আহমেদক এখনি ফুলাম গামোচা আৰু এটি জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজিৰ উঠি অহা প্ৰজন্মক প্ৰকৃতাৰ্থত শিক্ষিত কৰাই নহয়, প্ৰজ্ঞাবান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদানেৰে অভিভাৱকৰে বাৰ্তালাপ কৰি উইজডম এ টিউচন চেণ্টাৰৰ পোহৰমুখী পদক্ষেপৰ শলাগ লয় আহমেদে। কালি বিয়লি 4 বজাত স্থানীয় সমাজ হিতৈষী প্ৰফুল্ল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ক্ৰমে ৰঞ্জিত ডেকা, প্ৰদীপ ৰাজবংশী আৰু পৰেশ শৰ্মা আদিৰ উপৰি কেইবাগৰাকীও অভিভাৱকে নিজৰ মনোভাৱ ব্যক্ত কৰে। উল্লেখ্য যে সম্প্ৰতি কেৱল সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি 4 বজাৰ পৰা গণিত, ইংৰাজী বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক পাঠ প্ৰদান কৰোৱা হৈ আছে আৰু অহা 2026-27 শিক্ষাবৰ্ষৰ পৰা সম্পূৰ্ণ ব্যতিক্ৰম পদ্ধতিৰে পাঠ প্ৰদান কৰাৰ লগতে যোগ, প্ৰাণায়াম, শৰীৰ চৰ্চা, আধ্যাত্মিক ধ্যান ধাৰণা, বিজ্ঞান মনস্কতা, সুসংস্কাৰেৰে সমৃদ্ধ হৈ প্ৰজ্ঞাবান মানৱ সম্পদ নিৰ্মাণেই মূল লক্ষ্য হিচাপে লৈ নাৰ্চাৰীৰ পৰা 5ম শ্ৰেণীলৈ পোহৰমুখী পথৰ উন্মেষণ ঘটাবলৈ শুভাৰম্ভ কৰা হ'ব উইজডম একাডেমী। সভাখনত অধ্যক্ষ তথা সভাপতি ৰূপক বৈশ্য, সম্পাদক নুৰ হুছেইন আহমেদ, সহকাৰী সম্পাদক নৱজ্যোতি শৰ্মা, সমন্বয়ক মজনুৰ আহমেদ আৰু কোষাধ্যক্ষ ৰুবুল আলী সহিতে অভিভাৱক, অভিভাৱিকা, শিক্ষাৰ্থীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীক্ৰমে নীলাভ দত্ত আৰু মণিপৰ্ণা তহবিলদাৰ আদি উপস্থিত থাকে। লাইভ পোহৰৰ দিশে এখোজ।